নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ 2022 চনৰ বৰ্ষচক্ৰৰ ফলাফল। জ্যোতিষ শাস্ত্ৰত প্ৰথমে অশ্বিনী, দ্বিতীয় ভৰণী, তৃতীয় কৃতিকা, চতুৰ্থ ৰোহিণী ইত্যাদি কৰি 27টা নক্ষত্ৰৰ নামৰ কথা উল্লেখ আছে। প্ৰতিটো নক্ষত্ৰ নামৰ বিপৰীতে 4টা চৰণ থাকে। এই চৰণৰ ওপৰত ভিত্তি কৰিয়ে এজন মানুহৰ নামৰ প্ৰথম আখৰটো বিবেচনা কৰা হয়। সেয়েহে সকলোৱে বুজিব পৰাকৈ ইয়াত এজন ব্যক্তিৰ জন্মকুণ্ডলীৰ নাম অনুসৰি তেখেতৰ নক্ষত্ৰ নম্বৰ উল্লেখ কৰা হ'ল আৰু এই বছৰৰ বৰ্ষচক্ৰৰ শুভাশুভ বিচাৰ কৰি প্ৰতিকাৰসমূহ উল্লেখ কৰা হ'ল। এইখিনিতে উল্লেখ কৰিব লাগিব যে প্ৰতিকাৰসমূহ বছৰটোৰ প্ৰথম মাহটোৰ ভিতৰত কৰিব পাৰিলে অধিক ফলপ্ৰসূ হয়। যিসকল ব্যক্তিৰ নামৰ আদি আখৰ চু, চে, চু, ল অথবা লি, লু, লে, লু অথবা দে, দু, চ, চিৰে আৰম্ভ হয়, তেখেতসকলৰ নক্ষত্ৰৰ সংখ্যা হ'ল 1, 2 আৰু 27। বৰ্ষচক্ৰৰ ফল ধনাগমন, অৰ্থাৎ ধন লাভ, কৰ্মত উন্নতি, ব্যৱসায়ত লাভ ইত্যাদি। ই অতি শুভ, সেই কোনো দান নাই। যিসকল ব্যক্তিৰ নামৰ আদি আখৰ আ, ই, উ, এ অথবা ও, ব, বি, বু অথবা বে, বু, ক, কিৰে আৰম্ভ হয়, সেইসকল ব্যক্তিৰ নক্ষত্ৰৰ সংখ্যা হ'ল 3, 4 আৰু 5। বৰ্ষচক্ৰৰ ফল দৰিদ্ৰতা, অৰ্থাৎ ব্যৱসায়ত লোকচান, কামত লোকচান ইত্যাদি। প্ৰতিকাৰ দক্ষিণাসহ ছাতি দান। যিসকল ব্যক্তিৰ নামৰ আদি আখৰ কৃ, ঘ, উঙ, চ অথবা কে, কু, হ, হি অথবা হ, হে, হু আৰু দৰে আৰম্ভ হয়, তেখেতসকলৰ নক্ষত্ৰৰ সংখ্যা হ'ল 6, 7 আৰু 8। বৰ্ষচক্ৰৰ ফলাফল সমুদ্ৰে ভাচনং, অৰ্থাৎ কামত সফল নোহোৱা। প্ৰতিকাৰ দক্ষিণাসহ সুশস্য দান। ধান এবিধ সুশস্য। যিসকল ব্যক্তিৰ নামৰ আদি আখৰ দি, দু, দে, দু অথবা ম, মি, মু, মে অথবা মু, ত, তি, তুৰে আৰম্ভ হয়, সেইসকল ব্যক্তিৰ নক্ষত্ৰৰ সংখ্যা হ'ল 9, 10 আৰু 11। বৰ্ষচক্ৰৰ ফল পুত্ৰ সম্পত্তি, অৰ্থাৎ সা সম্পত্তি লাভ, পুত্ৰৰ পৰা সুখ ইত্যাদি। ফলাফল অতি শুভ, গতিকে দান নাই। যিসকল ব্যক্তিৰ নামৰ আদি আখৰ তে, তু, প, পি অথবা পু, স, ন, থ অথবা পে, পু, ৰ, ৰিৰে আৰম্ভ হয়, সেইসকল ব্যক্তিৰ নক্ষত্ৰৰ সংখ্যা হ'ল 12, 13 আৰু 14। বৰ্ষচক্ৰৰ ফল ৰসাতলে মৰণং, অৰ্থাৎ মৃত্যু সমকষ্ট, শাৰীৰিক অসুস্থতা, অসুখ ইত্যাদি। প্ৰতিকাৰ দক্ষিণাসহ গৰু ঘিউ, ৰূপ আৰু চাউলপূৰ্ণ ঘটদান। যিসকল ব্যক্তিৰ নামৰ আদি আখৰ ৰু, ৰে, ৰু, ত অথবা তি, তু, তে, তু অথবা ন, নি, নু, নেৰে আৰম্ভ হয়, সেইসকল ব্যক্তিৰ নক্ষত্ৰৰ সংখ্যা হ'ল 15, 16 আৰু 17। বৰ্ষচক্ৰৰ ফল মহতী লক্ষ্মী, অৰ্থাৎ প্ৰচুৰ ধন লাভ, সম্পত্তি গঠন, সুখ লাভ ইত্যাদি। ফলাফল অতি শুভ, সেই কোনো দান নাই। যিসকল ব্যক্তিৰ নামৰ আদি আখৰ নু, জ, জি, জু অথবা জে, জু, ভা, ভি অথবা ভু, ধ, ফ আৰু ৰে আৰম্ভ হয়, সেইসকল ব্যক্তিৰ নক্ষত্ৰৰ সংখ্যা হ'ল 18, 19 আৰু 20। বৰ্ষচক্ৰৰ ফল মান ভঞ্জন, অৰ্থাৎ অপমান, প্ৰাপ্যৰ পৰা বঞ্চিত ইত্যাদি। প্ৰতিকাৰ দক্ষিণাসহ সোণ,
ৰূপ, তাম আৰু হালধীয়া বস্ত্ৰদান। যিসকল ব্যক্তিৰ নামৰ আদি আখৰ ভে, ভো, জ, জি অথবা জু, জে, জো, খ অথবা গ, গি, গু আৰু গেৰে আৰম্ভ হয়, সেইসকল ব্যক্তিৰ নক্ষত্ৰৰ সংখ্যা হ'ল 21, 22 আৰু 23। বৰ্ষচক্ৰফল সৰ্বসুখং অৰ্থাৎ সকলো ধৰণৰ সুখ লাভ। ইয়াৰ ফলাফল অতি শুভ, সেয়ে কোনো দান নাই। যিসকল ব্যক্তিৰ নামৰ আদি আখৰ গু, হ, হি, হু অথবা হু, হ, হি, হু, সে অথবা হে, হু, দি অথবা দু, থ, ঝ আৰু নিয়ৰে আৰম্ভ হয়, সেইসকল ব্যক্তিৰ নক্ষত্ৰৰ সংখ্যা হ'ল 24, 25 আৰু 26। বৰ্ষচক্ৰফল সুখং অৰ্থাৎ সকলো ধৰণৰ শাৰীৰিক মানসিক সুখ লাভ। ফলাফল শুভ, সেয়ে কোনো দান নাই।